वेलकम टू माय चैनल मोहामेन भिडिओग्राफी। तो आज আপোনালোকক জনিয়াৰ এনেকুৱা দুটা আচৰিত ঠাই দেখুৱাম য'ত আপোনালোকে আহিলে ফূৰ্তি নোহোৱা কৰি উভতি যাব নোৱাৰিব। তো এতিয়া মই আছোঁ দোকানত দেউতা আহিলে মই যাম মোৰ ফ্ৰেণ্ড এতিয়া আমি যাম ব্লগ বনাবলৈ। আহি পালোহি জুনিয়াৰ দুটাৰ এটা আচৰিত বস্তু লৈ। এইটো চাওক, এইটো ইয়াত দেশ বিদেশৰ ল'ৰা ছোৱালী আহি কিনে ইয়াত শ্বুটিং কৰি থাকে। এইটো চাওক, ইয়াত দেশ বিদেশৰ ল'ৰা ছোৱালী আহি কিনে শ্বুটিং কৰি থাকে। এই যে ইউটিউবৰ যে শ্বৰ্ট ভিডিঅ' থাকে সেইবোৰৰ শ্বুটিং বুলেটৰ শ্বুটিং কৰিবলৈ আহিছিলে এবাৰ। এইটো চাওক, এইটো বৈকু নদীৰ চৰ হয়। এইটো চাওক, মজা নেচাৰ হয়। বেকী নদীৰ চৰ মৰুভূমি হয়। মজা নেচাৰ এইটো চাওক, ঠেলা ডুবি আছে। তামাম ৰ'দ নহয়, এই আকৌ পুৰা ৰ'দ দিছে। আৰু অলপ পিছত ইয়াতে মানুহে থিয় হ'ব নোৱাৰিব, ইমান মানুহ ভিৰ কৰিব। আমি আগতে আহিছিলোঁ ব্লগ। এতিয়া আমি দ্বিতীয়টো আচৰিত বস্তুটো চাই আহোঁ। দলঙত উঠি আছোঁ আমি। দ্বিতীয়টো আচৰিত বস্তু জনিয়াৰ একেবাৰে প্ৰায় 1 কিলোমিটাৰ দলং এইটো। আহি পালোহি আমি দ্বিতীয়টো আচৰিত বস্তুৰ ওচৰলৈ আহি পালোহি। দ্বিতীয়টো আচৰিত ইয়াত এইটো দলং হয়। দলংটো 1 কিলোমিটাৰ প্ৰায় 1 কিলোমিটাৰ হয়। প্ৰায় এইটো এটা ভঙা আছে। এইটো ইয়াত কিন্তু জীৱনতো নাহিব, কথা ক'ব নোৱাৰি। সেইটো সেই ইয়াত মছজিদ আছে, মছজিদত চব গছ পৰি কিনে ভাঙি গ'ল, নতুন অৱস্থাতে ভাঙি গ'ল। মজা লাগছে। দলংটো বেকী নদীৰ ওপৰেদি আছে। মনিৰ পিছত আছো, চাইকেল লৈ আহিছোঁ আমি। কমেণ্টত জনাব দলংটো কেনেকুৱা হৈছে।
আহিব কেতিয়াবা যোনে যোনে চোৱা নাই। সঁচাকে মজা লাগিছে। কিমান ডাঙৰ দিছো আজি, সঁচাকে মজা লাগিলে, সঁচাকে মজা লাগিছে। সন্মুখত দেখাই নাযায়, কিয় মজা তামাম হৈছে। আমাৰ জনীয়ে এনেকুৱা এটা আচৰিত বস্তু কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। ধন্যবাদ।